গ'ল ডাঙৰ খবৰ নতুন নিয়মেৰে এইবাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত অৰুণোদয় হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ ভেৰিফিকেশ্যন কৰা হ'ব সকলো তথ্য বা নথিপত্ৰৰ পুনৰীক্ষণ কৰা হ'ব আৰু এই সকলোবোৰ কৰাৰ পাছতে নতুনকৈ অৰুণোদয়ত নাম অন্তৰ্ভুক্ত হ'ব যিসকল বাদ পৰিছে যিসকল দৰিদ্ৰ মহিলা বিধৱা মহিলা অবিবাহিত মহিলা বাদ পৰিছে সেইসকলৰ নাম অৰুণোদয় আঁচনিত নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব আৰু যিসকল অযোগ্য হিতাধিকাৰী তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব ঘৰে ঘৰে গৈ হিতাধিকাৰী ঘৰে ঘৰে গৈ চলিব এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰু ইয়াৰ জৰিয়তে অৰুণোদয় আঁচনিত নতুনকৈ নাম কৰা হ'ব অন্তৰ্ভুক্ত লৈছো এই মুহূৰ্তৰ সবিশেষ অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ অৰুণোদয় আঁচনিক লৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো হিতাধিকাৰী তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি অৰুণোদয় হিতাধিকাৰী তালিকাত ডাঙৰ সাল সলনি হ'ব পাৰে যোগ হ'ব নতুন নিয়ম যোগ হ'ব পাৰে নতুন নিয়মেৰে নাম অন্তৰ্ভুক্ত হ'ব পাৰে অৰুণোদয় আঁচনিত অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা অৰুণোদয় হিতাধিকাৰীক লৈ এতিয়া সমীক্ষা চলিব হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ ভেৰিফিকেশ্যন কৰা হ'ব আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে নাম যিসকলৰ আৰ্থিক অৱস্থা উন্নত হৈছে তেওঁলোকৰ নাম কৰ্তনো হ'ব পাৰে অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব পাৰে নাম বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিত মহিলা আৰু দিব্যাংগক নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক বাধ্যতামূলক বেংক একাউণ্টৰ সৈতে আধাৰ লিংক থাকিব লাগিব তেতিয়াহে অৰুণোদয় লাভ কৰিব অন্যথা অৰুণোদয় আঁচনি নাপাব যদিহে বেংক একাউণ্টৰ সৈতে আধাৰ লিংক নাথাকে তেন্তে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব পাৰে হিতাধিকাৰী গতিকে অৰুণোদয় আঁচনিক লৈ মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেইসকলৰ বাবে ডাঙৰ খবৰ অৰুণোদয় আঁচনি যিহেতু নতুনকৈ লাভ কৰিব গতিকে অৰুণোদয় আঁচনিক লৈ পুনৰ ভেৰিফিকেশ্যন হ'ব পাৰে যিহেতু শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে এইবাৰ অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব আৰু এই অৰুণোদয় আঁচনি বৰ্ধিত হাৰত ধন প্ৰদান কৰা হ'ব অৰ্থাৎ বৰ্ধিত হাৰত ধন দিয়া হ'ব অৰুণোদয় আঁচনি ৩,০০০কৈ টকা দিয়াৰ কথা যিহেতু নিৰ্বাচনৰ সময়ছোৱাতে প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সেই প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যবাসীয়ে যিহেতু অৰুণোদয় আঁচনি লাভ কৰিব কিন্তু অৰুণোদয় আঁচনি লাভ কৰিবলৈ হ'লে যিসকল হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলক পুনৰ ভেৰিফিকেশ্যন কৰা হ'ব বা তেওঁলোকৰ নথিপত্ৰ পৰীক্ষণ কৰা হ'ব কিয়নো যিসকল হিতাধিকাৰী আছে তাত ক'ৰবাত হয়তো অযোগ্য হিতাধিকাৰী থাকিব গতিকে সেই অযোগ্য হিতাধিকাৰীসকলে যাতে এই সুবিধা নাপায় প্ৰতিটো দৰিদ্ৰ পৰিয়ালে যাতে অৰুণোদয় আঁচনি লাভ কৰে তাৰ বাবে এই ব্যৱস্থা কৰা হ'ব ঘৰে ঘৰে গৈ হিতাধিকাৰীসকলৰ ভেৰিফিকেশ্যন কৰা হ'ব তেওঁলোকৰ নথিপত্ৰ পৰীক্ষা কৰা হ'ব প্ৰতিগৰাকী হিতাধিকাৰী যিসকলে পূৰ্বে অৰুণোদয় পাইছিল অৰুণোদয় পাই থকা হিতাধিকাৰীসকলৰ নথিপত্ৰ পৰীক্ষা কৰা হ'ব লগতে যিসকলৰ আৰ্থিক অৱস্থা উন্নত হৈছে বা টনকিয়াল হৈছে সেইসকলৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তনো হ'ব পাৰে যদিহে অৰুণোদয় যিসকলে পূৰ্বে পাইছিল পূৰ্বে অৰুণোদয় পাই থকা হিতাধিকাৰীসকলৰ পৰিয়ালৰ কোনো সদস্যই যদি চৰকাৰী চাকৰি পাইছে তেন্তে তেওঁলোকৰ অৰুণোদয় আঁচনি কৰ্তন হ'ব অৰ্থাৎ চৰকাৰী চাকৰিয়াল থকা পৰিয়ালে অৰুণোদয় আঁচনি নাপাব আৰু যদি কোনো পৰিয়ালে পূৰ্বে অৰুণোদয় আঁচনি পাইছিল কিন্তু এতিয়া তেওঁলোকৰ চৰকাৰী চাকৰি হ'ল তেওঁলোকে এতিয়া অৰুণোদয় আঁচনি নাপাব বা তেওঁলোকৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হ'ব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ লিংক থকাটো বাধ্যতামূলক যদি আধাৰ কাৰ্ড লিংক নাই তেন্তে সকলোৱে শীঘ্ৰেই নিজৰ নিজৰ আধাৰ কাৰ্ড লিংক কৰক কিয়নো আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক থাকিলেহে অৰুণোদয় আঁচনি লাভ কৰিব বা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব যদি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নাথাকে তেন্তে অৰুণোদয় আঁচনিৰ ধন লাভৰ পৰা কিন্তু হিতাধিকাৰী বঞ্চিত হ'ব লাগিব যিসকল দৰিদ্ৰ মহিলা আছে নিকিন মহিলা আছে বিধৱা মহিলা আছে অবিবাহিত আছে দিব্যাংগ মহিলা আছে সকলোৰে নাম নতুনকৈ অন্তৰ্ভুক্ত হ'ব কৰা হ'ব যিসকল বাদ পৰিছে পূৰ্বে অৰুণোদয় আঁচনি যিসকল বাদ পৰিছে বাদ পৰা দৰিদ্ৰ বিধৱা আৰু অবিবাহিত বা দিব্যাংগ মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত অৰ্থাৎ অৰুণোদয় আঁচনিৰ নতুন তালিকা প্ৰস্তুত হ'ব য'ত বাদ পৰা মহিলাসকলক অন্তৰ্ভুক্ত কৰা হ'ব যিসকলৰ নাম অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিছে যিসকলৰ তালিকাত অৰুণোদয় আঁচনিৰ তালিকাত যিসকলৰ নাম নাছিল তেওঁলোকৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব হিতাধিকাৰী ঘৰে ঘৰে গৈ ভেৰিফিকেশ্যন কৰা হ'ব নথিপত্ৰ পৰীক্ষণ কৰা হ'ব আৰু সকলোবোৰ ঠিকে ঠাকে থাকিলে তেওঁলোকে অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব আৰু যিসকলৰ অৱস্থা আৰ্থিক অৱস্থা এতিয়া যিসকলৰ টনকিয়াল হৈছে বা আৰ্থিক অৱস্থা যিসকলৰ ভাল হৈছে তেওঁলোকৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব পাৰে বা যিসকলৰ
পৰিয়ালত চৰকাৰী চাকৰি লাভ কৰিছে যিসকলে তেওঁলোকৰো কিন্তু নাম কৰ্তন হ'ব পাৰে, যাৰ সম্ভাৱনা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এই মুহূৰ্তত এই ডাঙৰ খবৰ জনাই আছো। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ নিজৰ নথি পত্ৰ সাজু কৰক, সকলোৱে নিজৰ নিজৰ নথি পত্ৰ সাজু কৰক। যিসকলৰ অৰুণোদয় আঁচনি নাই বা যিসকল এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই বা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকে নথি পত্ৰ সাজু কৰক আৰু এই নথি পত্ৰৰ মাজেৰে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। গতিকে প্ৰতিগৰাকী ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। যিসকল অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিছে, যিসকল অৰুণোদয় আঁচনি পোৱা নাই বা অৰুণোদয় আঁচনিৰ পৰা যিসকল বঞ্চিত হৈছে, সেইসকলে এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। গতিকে আপোনালোকে আবেদন কৰিব পাৰিব। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ নথি পত্ৰ, প্ৰতিগৰাকী হিতাধিকাৰীৰ